গাইজ পুৱাই উঠি মোৰ কাম ষ্টাৰ্ট হৈ গ'ল। এতিয়া পানী দিওঁ, এতিয়া পাইপটো নি আছোঁ, পানী ৰুমৰ ভিতৰলৈ পাইপটো নি আছোঁ। পানী দি আছোঁ এতিয়া। পুৱাই আৰম্ভ হৈ গ'ল পানীৰ প্ৰথম কামটো। তলটো ঢালা কৰিছোঁ, ঢালা কৰি পানী মাৰিব লাগে, তলত জমা কৰি থৈ দিব লাগে। সেইকাৰণে পুৱাই আৰম্ভ হৈ গ'ল পানী মাৰা কাম। এই ৰুমটোৰ ভিতৰত পানী মাৰিছোঁ, পানী এনেকৈ ভৰ্তি কৰি দিছোঁ। এইটো কৰিডৰ, এনেকৈ মাটিৰে লেপ দিব লাগে যাতে পানীটো ওলাই নাযায়। সেইকাৰণে এনেকৈ মাটিৰ লেপ দি দিছোঁ। ইফালে এটা, এইটো ৰুমত যাব নোৱাৰাকে ইয়াতে এটা, এতিয়া এটা, 4 নম্বৰটো পানী ভৰ্তি হ'বলৈ দিছোঁ। চেং আহি গৈছে, চেঙি আৰু আমাৰ পিছে পিছে যাব য'তে গ'লেও। ভাল, এইটো ক'ব লাগিব, কুকুৰ অলপ ভাল। এইটো চেং চেং চেং, ই অলপমান গা ধোৱাত দুৰ্বল, তাৰমানে গা ধুবা টান পায়। বেলেগৰ কুকুৰ আৰু গা ধুবা ইচ্ছা কৰে, ই আৰু গা ধুবাই টান পায়। ইয়াৰ কি হ'ব, তাই আমাৰ ঘৰতে ঠেকুনি এটা আছে, তাকে যাই থাকে বিচৰি কি ক'ব। চাক একলাই দাঙি আছে, এই একলাই ঠেলি লৈ যাচ্ছে। এইগিলা বল থকা চলি ক'ব, এইগিলা আমাৰ চলিকেইটা নালাগে, লাগলি আৰু পূৰা এটাত নাই। চাই লওক দেখা নাই, দৌৰাই দিছে দুইজনে। এতিয়া অলপমান কোঠাৰ মাৰিম, ময়ো মাৰিম কোঠাৰ, আপোনালোকে চাই থাকিব। বল আছে, চাব লাগিব অলপ, চুকফা লাগিব অলপ বল। বহুত দিনৰ মূৰত কোঠাৰ মাৰিলোঁ। হয় ভাই, নাচব মাৰিব লাগিব। নাই কাম কৰিব লাগে মাজে মাজে, সদায়ো নহয়। ল'ৰা মানুহ জীৱন ইমান সহজ নহয়, কৈ পাই কি কৰিব লাগে হিচাপ নাই। আমাৰ মিনালে এখনি কৰি ফালিলাক। আছে না জড়িত হৈছে। নাই জড়িত হৈছে, নাচে গৈছে যিটো হচ্ছে আমি উল্টেলে মাৰ। মাৰ মিথুন, এতিয়া মই অমিতা খাবলৈ ধৰিছোঁ। ৰেষ্ট লোৱা টাইমখিনিত অমিতা খালোঁ, ঘৰৰে অমিতা খালে ভাল, ছালৰ কাৰণেও ভাল। ঘৰৰ অমিতা সাৰ চাৰ নিদিয়া, সেইবাবে খাই আছোঁ অলপ। এতিয়া অলপ শিল নিওঁ, এই ওচৰ লৈছোঁ বাল্টিং আৰু কঁঠালেদি, এইবোৰ ভৰাই নিব লাগিব। পিছভাগে নি আছোঁ, সেইও দেখাইছোঁ আপোনালোক চাওঁ।
লাগিছে দেখুনি লাগে বাবে গুণ ও মরবি লাগিছে দেখো চাকু এখুনি এ বুকু সাম কি না মই এটি নিদিবো কার বাবে রাখিছা হৃদয় আর খুলি এতিয়া আনি থৈ দিছোঁ আমি আনি পেলাই এই মাছখিনি তেতিয়া আমি থৈছোঁ চাওক গধূলি চলিকেইটাই এই পাঞ্জলৰ ভিতৰত দোকানত আমি এনেকৈ জুই পুৱাই আহিছোঁ আজি অলপমান চলি কম আছে তথাপিতো আমি গোটেইটাই বহি আৰু জুই পুৱাইছোঁ অলপ ঠাণ্ডা বুলি এইখন দোকান পাঞ্জলৰ খোলা